এয়া আপোনালোকে দেখিছে অসমৰ এঠাই জাগীৰোড বুলি কয়। জাগীৰোডৰ এটা ঠাইত নিজৰা পাৰ্ক। এই নিজৰা পাৰ্কৰ এটা মানে খুব ধুনীয়া এখন পাৰ্ক আছে। আপোনালোকে এই পাৰ্কখনত আহিব। আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ লৈ আহিব। ইয়াতে বহুত ধুনীয়া ধুনীয়া চাবলগীয়া বস্তু, খেলিব লগা বস্তু আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ইয়াৰ ভিতৰত কি কি আছে মই দেখুৱাইছোঁ আপোনালোকক, আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ নিজৰ মানুহক শ্বেয়াৰ কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু আপোনালোকে কিন্তু ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব দেই। আৰু মোৰ চেনেলটো একেবাৰে নতুন, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া মই ভিডিঅ' বনাই যাম। ইয়াত কমেডি ভিডিঅ' হ'ব। আপোনালোকে গমেই পাইছে মোৰ চেনেলটো কমেডি চেনেল, কিন্তু আপোনালোকৰ কাৰণে এইবিলাকো দেখুৱাইছোঁ। চাই যাওক ভিতৰৰ লোকেশ্যনবোৰ, আৰু বহুত চাবলগীয়া বস্তু আছে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তাৰপিছত গম পাব কি কি আছে।